নোৱাৰা অৱস্থা হৈ যায়। ইয়াত মানে ধান ৰুলে মাছ এৰিব পৰালৈকে ইমান ডাঙৰ ডাঙৰ পুখুৰী গাঁত ইমান ডাঙৰ ডাঙৰ হৈ যায়। কংগ্ৰেছ চৰকাৰে আমাৰ ইয়াত আহি পেলাই ধৰি লওক আপোনালোকৰ কি অসুবিধা আছে, ৰাস্তা পদূলি, পানী যোগান, কিবা বিজুলী বাতি, এনেকৈ বিভিন্ন ধৰণৰ আমাক প্ৰলোভন দি আমাৰ পৰা ভোটটো লৈ গ'ল। প্ৰায় 30 লাখ টকা খালে বুলি আমি শুনিছোঁ। বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং টকোপথাৰত। আৰু 2 নং টকোপথাৰ গাঁৱত উপস্থিত হোৱাৰ একমাত্ৰ কাৰণ হ'ল এই গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা এটা ৰাস্তা, যিটো ৰাস্তাৰ কাৰণে এই অঞ্চলটোত বসবাস কৰা জনতাসকলে ইতিমধ্যে মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক কেইবাবাৰো আবেদন জনাইছিল। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে ভাস্কৰ শৰ্মা ডাঙৰীয়াক কেইবাবাৰো তেওঁলোকে আবেদন কৰাৰ পাছতো আজিৰ দিনটোতো এই ৰাস্তাৰ অৱস্থা যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকৰ চকু কপালত উঠিব। কিয় কৈছোঁ জানে? এইখন চৰকাৰ হৈছে বিজেপিৰ চৰকাৰ, যিখন চৰকাৰে উন্নয়নৰ কথা কৈ উন্নয়নৰ প্ৰতিশ্ৰুতি দি ক্ষমতাৰ গাদী দখল কৰিছিল। আৰু সেই ক্ষমতাৰ গাদী দখল কৰা উন্নয়নৰ নামত এইখন বিজেপি চৰকাৰৰ দিনত আজিৰ দিনটোত এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এই 2 নং টকোপথাৰ গাঁৱৰ এই ৰাস্তাটো। এই ৰাস্তাটোৰ কাৰণে ইতিমধ্যে এই স্থানীয় ৰাইজসকলে বহু জ্বলা কলা খোৱা ইতিমধ্যে তেওঁলোকে আমাক জনাইছে। কিন্তু অতি পৰিতাপৰ বিষয়, আমি পুনৰ কৈছোঁ যে দিছপুৰৰ গাদী দখল কৰাৰ পাছত সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত কৰি পঠাইছিল। কিন্তু অৱশেষত সেয়াই যে প্ৰথমবাৰ 5টা বছৰ তেওঁ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাছত তেখেতৰ ওচৰলৈ যেতিয়া এইখন অঞ্চলৰ লোকসকলে গৈ তেখেতক আবেদন কৰিছিল, তেখেতে পুনৰ প্ৰতিশ্ৰুতি দিছিল যে এই ৰাস্তাটো নিৰ্মাণ কৰি দিয়া হ'ব। কিন্তু অতি দুৰ্ভাগ্যজনক কথা আৰু পৰিতাপৰ বিষয় যে দ্বিতীয়বাৰৰ কাৰণে দিছপুৰৰ ক্ষমতাৰ গাদী দখল কৰাৰ পাছতো সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ আজিৰ দিনটোতো গান নলৰিল, যাৰ ফলস্বৰূপে এই অঞ্চলটোত বসবাস কৰা সাধাৰণ জনতাসকলে যাতায়াত কৰিবৰ কাৰণে জমৰ যাতনা ভুগিব লগা হৈছে। আমি পুনৰ কৈছোঁ যে আমি কোনো ব্যক্তিগত স্বাৰ্থৰ কাৰণে বাতৰি নকৰোঁ। পুনৰ কওঁ যে ৰিপৰ্টাৰ্ছ ৱাটছে কেৱল সত্যৰ পক্ষত থিয় হৈ সত্যৰ সন্ধানত থাকে। আৰু ইতিমধ্যে আমি যিহেতু সোণাৰীৰ পৰা আহি এই স্থানত উপস্থিত হৈছোঁ আৰু ৰাস্তাটো আপোনালোকে ইতিমধ্যে আমাৰ স্ক্ৰীণত দেখিবলৈ সক্ষম হৈছে। যিহেতু এই অঞ্চলটোত যিসকলে জীয়াতু ভুগিছে সাধাৰণ জনতা আছে, সাধাৰণ জনতাই এই ৰাস্তাটোৰ সম্পৰ্কত কি কয় আমি তেওঁলোকৰ মনৰ কথা জানিম। কিন্তু এটা কথা পুনৰ কওঁ, সন্মানীয় বিধায়ক ডাঙৰীয়া ভাস্কৰ শৰ্মা ডাঙৰীয়া, চাওক এই দৃশ্য। যিহেতু আপুনি নিৰ্বাচনৰ পূৰ্বে আপুনি প্ৰতিশ্ৰুতি দিছিল যে এই ৰাস্তাটো নিৰ্মাণ কৰি দিব বা অনাগত দিনবোৰত যি আপোনালোকৰ অনুদান আছে সেই অনুদানত এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে আপোনালোকে কাম হাতত ল'ব। কিন্তু আজি আপোনাৰ ক্ষমতা গাদী লাভ কৰা প্ৰায় 7 বছৰ উকলি গ'ল। কিন্তু 7টা বছৰৰ পাছতো আজি এই ৰাস্তাটো এইদৰে পৰি ৰ'ল। আমাৰ লগত আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ, যিহেতু আপুনি এই অঞ্চলটোৰে এগৰাকী সচেতন যুৱক। এই ৰাস্তাটোৰ সম্পৰ্কে আপুনি কি কয়? প্ৰথমে এতিয়া আমাৰ এই ৰাস্তাটো এতিয়া বহু বছৰৰ পৰা এনেকুৱাভাৱে পৰি আছে, যাতে ইমান আমি আগতো বিধায়কৰ ওচৰত গৈছোঁ, এই ৰাস্তাৰ বিষয়ে বহুতখিনি কথা ক'লোঁ। কোৱাৰ মানে সত্ত্বেও এতিয়ালৈকে একো আমি মানে ইয়াৰ পোৱা নাই, উদাহৰণ মানে একো আমি ইয়াত হিচাপে পোৱা নাই যে আমাৰ এই ৰাস্তাখন কিমান বছৰৰ পৰা অতি বছৰৰ পৰা ইমান জৰুৰী এই ৰাস্তাখন আমাৰ হৈ আছে, যাতে ইমান শ্বৰ্টকাটো আহিব পাৰে মানুহবিলাকে ইয়াত অহা যোৱা কৰিব পাৰে। স্কুললৈ আমি ল'ৰা ছোৱালী দেখোঁতে ইয়াত কেনেকুৱা হৈ আছিলে, এটা গাড়ীত পাৰ হ'ব নোৱাৰে, ল'ৰা ছোৱালী স্কুলৰ পৰা অহা যোৱা কৰিব নোৱাৰে, ইমান বেয়া হৈছে। আমাৰ কেলে বিধায়ক ছাৰে আমাক কেলে চোৱা নাই? আমি বিধায়কৰ ওচৰতো গৈছোঁ, আমাৰ বিধায়কহঁতকো জনাইছোঁ এই কথাটো। খালি জিঅ' টেগ হৈ আছে বুলি আমাৰ গাঁৱৰ ৰাইজক এনেকুৱাকৈ ৰখাই থৈ আছে, মানে ইমানেই। বিধায়কে আপুনি বিশ্বাস কৰেনে এইজন বিধায়কে আপোনালোকৰ এই ৰাস্তাটো নিৰ্মাণ কৰি দিব? কিমান বছৰৰ পৰা আমি এতিয়া 2-3 বছৰ হ'ল আমি বিধায়কৰ ওচৰত দৌৰ মাৰি আছোঁ। দৌৰ মৰা সত্ত্বেও এতিয়া বনা নাই, যেতিয়া আমি কেনেকুৱা বিশ্বাস কৰিম? এতিয়া বিশ্বাস কৰিবলৈতো কথাই নুঠে ইয়াত। যেতিয়া বাৰিষা হয়, যেতিয়া বৰষুণ দিয়ে, ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হয়? বৰষুণ দিলে আমাৰ ইয়াত ৰাস্তাটো একদম খোজকাঢ়ি প্ৰায় 30 লাখ টকা খালে বুলি আমি শুনিছোঁ। কিন্তু এতিয়া বিজেপি চৰকাৰ দিনত আহিলে কি আমাৰ গাঁৱৰ মানুহখিনিক মানে একগোট কৰি সেই ভোটৰ ইলেকশ্যনৰ টাইমৰ আগতেই ৰাইজক ক'লে কি আপোনালোকে মাত্ৰ আমাক জিকাই দিয়ক, তাৰ বিনিময়ত আমি আপোনালোকক কি আপোনালোকৰ অসুবিধা হৈছে আমি সকলোখিনি পূৰণ কৰি দিম। কিন্তু আজিলৈকে আমি তেওঁলোকৰ চৰকাৰ হৈ গ'ল ইতিমধ্যে, এতিয়া ধৰি লওক ইলেকশ্যন শেষেই হ'বলৈ হৈছেগৈ, আকৌ নতুনকৈ চৰকাৰ আহিবলৈ হ'ল,
কিন্তু আজি পৰ্যন্ত আমাৰ গাঁৱৰ ৰাস্তা দেখিছে এতিয়া এইটো গাড়ী নাযায়। এইবিলাক গাড়ী কিমান বৰষুণ দিলে এতিয়াতো ধৰি লওক খৰালি দিনত অলপ দেখিবলৈ ভালে হৈছে, বাৰিষা দিনত যে অৱস্থা নাই, এই বাহনিৰ তলেদি মানুহ অহা যোৱা কৰিবলগীয়া হয়। গতিকে আমি বহুত দুৰ্ভোগ ভুগিছোঁ। আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বাস কৰি আছোঁ ইয়াত, কিন্তু সকলোৱে তেওঁলোকৰ মুখলৈ তাৰমানে আমি সহায় পাম নেকি বুলি ভাবি ৰৈ থাকোঁতে আজি এই অৱস্থা। গতিকে অহা ইলেকশ্যনত দেখা যাওক কি হয়। চাওক, সন্মানীয় বিধায়ক ডাঙৰীয়া মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এয়া আমাৰ কথা নহয়, এয়া জনতাৰ ভাষ্য, জনতাৰ মনৰ ক্ষোভ। তেওঁলোকে আপোনালোকক এটা আশা কৰি ভোট দিছিল যে আপোনালোকে ক্ষমতাৰ গাদী দখল কৰাৰ পিছত যিবিলাক তেওঁলোকৰ সমস্যা, এই সমস্যাসমূহ আপোনালোকে সমাধান কৰিব। কিন্তু আপোনালোকে সেই ক্ষমতা লাভ কৰাৰ পাছত সাধাৰণ জনতাৰ ফালে আপোনালোকৰ যি পিঠি দিয়াৰ স্বভাৱ, সেই স্বভাৱৰ কাৰণে আজিৰ দিনটোতো এই ৰাস্তাটো এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি ৰ'ব লগা হৈছে। মই দাদা আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ যে যিহেতু আমি ৰাস্তাটো দেখিছোঁ যে আপোনালোকৰ অঞ্চলটোত বহু ছাত্ৰ ছাত্ৰী স্কুললৈ যায়, এই এনেকুৱা এটা ৰাস্তাত, কৰ্দৰ্যময় যিটো ৰাস্তা, এই ৰাস্তাটোৰ ওপৰে আপোনাৰ সন্তানটোক বাৰু স্কুললৈ আপুনি পঠাব পাৰিবনে, যিটো ৰাস্তাই আজি এই ৰূপ ধাৰণ কৰিছে? আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়ত অন্তৰ্গত থকা 2 নম্বৰ টকোপথাৰ গাঁও এইখন গাঁৱত এনেকুৱা অৱস্থা হৈ পৰিছে যাতে মানে বাৰিষা কালত যি বৰষুণ দিয়ে বোকা হৈ তেনে অৱস্থাত মানে কি হয়, ছাত্ৰ ছাত্ৰীসকল না খোজকাঢ়িব পাৰে, না চাইকেলেদি যাব পাৰে। আনটো আপোনাৰ যান বাহনৰ বাবেতো বহুত দূৰৰ কথা। এইখন গাঁৱত মানে বাৰম্বাৰ চৰকাৰক আমি অনুৰোধ জনোৱাৰ পিছতো এনে অৱস্থা হৈ পৰিছে। গতিকে আমি এইবাৰ আশা কৰোঁ যাতে মানে চৰকাৰে অতি সোনকালে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰে যাতে ৰাস্তা বনিবৰ কাৰণে, নহ'লে অন্যথা আমি মানে এখন বিশেষ আন্দোলনৰ কাৰণে গঢ়ি তুলিবৰ কাৰণে বাধ্য হ'ম। হয়, এয়া জনতাৰ ক্ষোভ। মই কেমেৰা পাৰ্চন বিষ্ণু আছে, বিষ্ণুক পুনৰ ৰাস্তাটো দেখুৱাবলৈ অনুৰোধ কৰিম। চাওক, তেওঁলোকে নিজাববীয়াকৈ ইয়াত মাটি দি পেলাই গাঁতসমূহ পুতাৰ ব্যৱস্থা কৰিছে। ফলস্বৰূপে তেওঁলোকৰ যিবিলাক সাধাৰণ বাহন আছে তেওঁলোকে সহজতে পাৰ কৰিব পাৰে। কিন্তু এয়া তেওঁলোকৰ দায়িত্ব নহয়, এয়া দায়িত্ব সন্মানীয় মন্ত্ৰী, সন্মানীয় বিধায়ক, সন্মানীয় বিষয়াসকলৰ দায়িত্ব। আপোনালোকে আহক, ভোটৰ সময়ত কেৱল আহিলেই নহয়, আপোনালোকে ভোট লাভ কৰাৰ পাছত, জয়যুক্ত হোৱাৰ পাছত এবাৰ ৰাইজৰ মনৰ দুখ অথবা মনৰ ক্ষোভ বুজিবৰ কাৰণে এই অঞ্চলসমূহলৈ আহক। তেতিয়া আপোনালোকে গম পাব তেওঁলোকে কেনেদৰে বাস কৰি আছে, কেনেদৰে জীয়াতু ভুগিব লগা হৈছে এই অঞ্চলসমূহত। কেৱল বক্তৃতাৰ ফুলজাৰি মাৰি, কেৱল মঞ্চই ডাঙৰ বক্তৃতা প্ৰদান কৰি নিজৰ কণ্ঠ আনক শুনালেই আপোনালোকৰ দায়িত্ব শেষ নহয়। আপোনালোকৰ প্ৰকৃত দায়িত্ব হৈছে এই গাঁওবিলাকৰ মাজে মাজে যিবিলাক সাধাৰণ ৰাস্তা পথ আছে, এই ৰাস্তাসমূহ নিৰ্মাণ কৰাটো আপোনালোকৰ প্ৰধান গুৰু দায়িত্ব। গতিকে আমি ৰিপৰ্টাৰ্ছ ৱাটছ চাই থকাৰ এই যিসকল দৰ্শক আছে বা আমাৰ ৰিপৰ্টাৰ্ছ ৱাটছৰ এই ভিডিঅ'টো যাতে আপোনালোকে ইমানেই শ্বেয়াৰ কৰক, সন্মানীয় মুখ্যমন্ত্ৰীৰ কাষত পাওকগৈ, সন্মানীয় মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ কাষত পাওকগৈ, আৰু অতি কম দিনৰ ভিতৰত যিটো ৰাস্তাৰ কাৰণে ইনথেম গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং টকোপথাৰ গাঁৱৰ যিসকল সাধাৰণ ৰাইজ তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে, জীয়াতু ভুগিব লগা হৈছে, এই ৰাস্তাটোৰ কাৰণে এবাৰ চকু মেলি চাওক সন্মানীয় মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া। অন্যথা আমাৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব। অদূৰ ভৱিষ্যতে যেতিয়ালৈকে এই ৰাস্তাটো সম্পূৰ্ণৰূপে নিৰ্মাণ নহয়, তেতিয়ালৈকে ৰিপৰ্টাৰ্ছ ৱাটছ এই স্থানত আহি সম্পূৰ্ণৰূপে বাতৰি প্ৰচাৰ কৰিব, এই কথা আমি আপোনালোকক কৈ থলো। আপুনি কিবা ক'ব খুৰা? মই এটা কথা ক'ম, কওক। আগত মই কৈ গ'লোঁ, এতিয়া মই কথা এটা মানে থাকি গ'ল। চাওক, আমি এই ৰাস্তাটোৰ কাৰণে আমি ইনথেম পঞ্চায়তৰ সভানেত্ৰী বাইদেউ ওচৰত গৈছোঁ, কেইবাবাৰো গৈছোঁ, আমি জাকে জুমে গৈছোঁ। তেওঁলোকে কয় কি এইটো আমাৰ কাম নহয়, আমাৰ ইয়াত ফাণ্ড নাই, এইটো চৰকাৰে দিব, গতিকে আপোনালোকে ব্লকত খবৰ কৰক। আমি ব্লকত যাওঁ, তাতো গৈ এইটো আমাৰ কাম নহয়, আপোনালোকে PW যাওক। PW তাত গৈ আমি গাড়ী লৈ ভাড়া কৰি গ'লোঁ। তেতিয়াও আমাক আপোনালোকৰ এইটো ৰাস্তা আমাৰ কাম নহয়, আপোনালোকে চৰকাৰে যদি চেংচন দিয়ে তেতিয়াহে আমি এই ৰাস্তাটো লওঁ, এনেকৈ ধৰণৰ ক'লে। তেতিয়াহ'লে আমি উপায়ন্ত হৈ আমি কাক ধৰিম, কি কৰিম, আমাৰতো উপায় নাই, আমি সিমানটো অভিজ্ঞ নহয়। গতিকেলৈ তেনেকৈ ধৰণে আমাক প্ৰলোভন দি আছে। এতিয়া আমি অৱশেষত আমি নিজে এতিয়া খৰালি দিন আহিছে, চৰকাৰৰ পৰাতো আমি একো সহায় নাপালোঁ আৰু নাপাওঁ বুলি ভাবি লৈছোঁ আৰু দেই। গতিকেলৈ আমি ৰাইজে নিজেই দাকো লৈ ৰাস্তা মেৰামতি কামত এতিয়া লাহেকৈ লাগিম আৰু আমি কথা ইমানটোৱে। হয়, কওক। আমি এই বেছি দিন নাই হোৱা, আমি 1 মাহমান হৈছে, আমি কি বোলে এইটো আঞ্চলিক পঞ্চায়তৰ
আঞ্চলিকৰ প্ৰেচিডেণ্টৰ ওচৰত আমি গৈছিলোঁ যে তাত যাওঁতে আমাক ক'লে যে নলা ইমূৰৰ পৰা সিমূৰলৈকে আমাক 30 ফুট লাগিব। 30 ফুট হ'লে ৰাস্তাটো তোমালোকৰ আমি বনাই দিম বুলি ক'লে। তেতিয়া তোমালোকৰ মই ক'লোঁ যে হৈ যাব লাগে, আমাৰ ৰাস্তাত ইমান বহল আছে, আমাৰ 30 ফুট বেছিয়ে হ'ব, জেগাই জেগাই বেছি হ'ব, কিন্তু কম নাই বুলি আমি মানে জনাই থৈ আহিলোঁ। তাত জনাই থোৱা অহাৰ পাছত সিহঁতি মানে আহিম বুলি কৈছে, চাবলৈ আহিম বুলি ক'লে। আহিম বুলি কোৱা হয়তো এতিয়া দুৰ্গা পূজাৰ পাছত আহিম বুলি ক'লে, দুৰ্গা পূজা নাই। এতিয়া কালী পূজাৰ পাছত আহিব নেকি বুলি এতিয়া চাই আছোঁ, এতিয়ালৈকে অহা নাই। আমি চব গোটেই ফিটা লৈ পিনি জুখিছোঁ, ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ 30 ফুট হৈ গ'ল। আমি কাৰ মাটি পৰিছে, ছাইডত কাৰ কি আছে, চবেই ন' অবজেকশ্যন মানে সেইবোৰ দিব, চব ৰেডি হৈ আছে, চব কৰিম বুলি কৈছে। তাত NOC খন দিম বুলি কৈছে চবে। তো চব আমি সুধি পিনে চব গোটেইখিনি ক্লিয়াৰ কৰি থৈছোঁ, তথাপিও আমাক ইয়াত এবাৰ অহা নাই। আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়া আমাৰ এই ৰাস্তাদি এবাৰো অহা যোৱা কৰা নাই। কিমানবাৰ আমি মানে কৈছোঁ কথাটো, আহিবলৈ মাতিছোঁ যে ৰাস্তাখন এবাৰ চাই দিয়ক, আমাৰ কেলে ইমান প্ৰব্লেম হৈ আছে, ইমান মানে দিগদাৰ হৈ আছে যে ল'ৰা ছোৱালীৰ কাৰণে স্কুল পঠাবৰ কাৰণে। এতিয়া কিবা এটা হ'লে আমি গাড়ী এটা মাতিলে, কোনো এটা গাড়ী এনেকুৱা ৰাস্তাত কেনেকুৱা যাম আমি গাড়ী, মোৰ গাড়ী এটাত ফচি থাকিব, মই বেমাৰী এটাক লৈ যাম বুলি কয়। মানুহবিলাক কোনো আহিবও নোখোজে, বাৰিষা কালত এনেকুৱা কণ্ডিশ্যন হৈ আছে। তো তেওঁলোকে আহিব লাগে, এবাৰ চাব লাগে। আমাৰ মানে এটা অনুৰোধ যে তেওঁলোক আহি চাই দিয়ক এবাৰ কেনেকুৱা কি হৈ আছে, আৰু আমাক সোনকালে এই ৰাস্তাটো কৰি দিলে আমি তেওঁলোকক ভাল পাম বুলি এইটো আশাবাদী মই। ধন্যবাদ জনাইছোঁ। এয়া পুনৰ এবাৰ মই কৈছোঁ যে সন্মানীয় বিধায়কগৰাকীলৈ আমাৰ পুনৰ শেষবাৰ আহ্বান থাকিব যে ইনথেম গাঁও পঞ্চায়তৰ যি অন্তৰ্গত 2 নং টকোপথাৰৰ যি এই মূল পথ, এই পথটো অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰক। অন্যথা এই অঞ্চলটোৰ ৰাইজৰ যি দুখ দুৰ্দশা, এই দুখ দুৰ্দশাসমূহ আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব। আমাৰ আশা, আমাৰ বিশ্বাস যে উন্নয়নৰ স্বাৰ্থত তেওঁলোকে মতদান কৰি, প্ৰতিশ্ৰুতি কৰি যিহেতু ভোটদান লাভ কৰিছে আৰু চৰকাৰ গঠন কৰিছে, আৰু সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ ৰিপৰ্টাৰ্ছ ৱাটছ চাই থকাৰ কাৰণে।